হেই দোস্তো ওয়েলকাম টু মাই ইউটিউব চেনেল। তো হাই হেল্ল' নমস্কাৰ। আজি যাই আছোঁ বালিলেছা মন্দিৰ। আপোনালোকক দেখাম বালিলেছা মন্দিৰ কিছুমান ভিউ দেখাম কেনেকুৱা। তো পলম নকৰোঁ, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে চাই থকা আৰু একদম চুলি তুলি কাটি দিছোঁ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ বালিলেছা মন্দিৰ। মানে আপোনালোকক ইয়াৰে গোটেই পৰিৱেশখিনি দেখাম। আৰু যিহেতু ঘৰতে এনেই আছিলোঁ, আপোনালোকক আমাৰ ওচৰৰে এই মন্দিৰটো দেখাম বুলি আহিলোঁ। আৰু আহি পেলাই মই বালিলেছাৰ এই পাৰ্কত বহি আছোঁ একদম। আৰু মোৰ আগত দেখি আছে বালিলেছা মন্দিৰৰ পুখুৰীটো, আপোনালোকক দেখাম। কি ধুনীয়া, মানে ভাল লাগে একদম। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই যিবোৰ ভিডিঅ' নতুনকৈ দিওঁ আপোনালোকে যাতে সকলো ভিডিঅ'ৰ নটিফিকেশ্যন পায় আৰু ভিডিঅ'বোৰ চাব পাৰে। তাৰপিছত এতিয়া কথা হ'ল কি, যিহেতু আজি ঘৰত এনেই আছিলোঁ, মই বোলে এবাৰ বালিলেছা মন্দিৰৰ পৰা ফুৰি আহোঁ। ইয়াত মানে দেখাবলগীয়া বহুত মানে হেৰি, কাৰণ ইয়াত আপোনালোক আগতে বহুত ইউটিউবাৰ ইয়াত আহিছে, আপোনালোকক দেখাইছে। মই দেখাম বুলি বিশেষ অহা নাই, জাষ্ট ঘৰত এনেই আছিলোঁ, ফুৰিব আহিলোঁ। আৰু লগতে মোবাইলটো লৈ আহিলোঁ, আপোনালোকক ইয়াৰ কিছুমান ভিউ দেখাওঁ। আৰু বালিলেছা মন্দিৰ বুলি ক'লে মানে কথা হ'ল কি, ক'বলগীয়া বিশেষ নাই, কাৰণ গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীতে মানে জানে, অসমৰ কথা নকওঁৱে, গোটেই পৃথিৱীতে জানে বালিলেছা মন্দিৰৰ যিটো মানে মাহাত্ম্য, এই বস্তুটো গোটেই পৃথিৱীত জানে। সেইকাৰণে বেলেগকৈ ক'বলগীয়া একো নাই। জাষ্ট মই আপোনালোকক কেইটামান চিন দেখাম ইয়াৰে, আৰু ঘৰলৈ যাম, অলপ ফুৰিলোঁ। আৰু চাই থাককচোন সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাই দিব কেনেকুৱা পালে।
মই আছোঁ ফাইনেলি মোৰ পিছফালে আছে বালেশ্বৰ মন্দিৰ আৰু মা কালী মন্দিৰটো, আৰু ইফালে একদম পিছফালে এইটো সৰু মন্দিৰটো দেখিছে আপোনালোকে, এইটো মানে ভূমিকম্পত তললৈ গৈছিল। এই মন্দিৰটো ইয়াতে আছে আৰু আপোনালোকক দেখাম গোটেইখিনি। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা হয়, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ ক'লোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো।